সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা জলপান খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু খাই খুব বেছি ভাল পাওঁ। সেইবাবে চিৰা, গৰু গাখীৰ, মালভোগ কল আৰু গুড় আৰু অলপ লৈছোঁ ক্ৰীম। আজি যিহেতু বৰ বেছি গৰম পৰিছে, দুপৰীয়া আলহী আহিব, সেইবাবে মই মিক্সি জাৰটোতে আদা, নহৰু, পিঁয়াজ, জলকীয়া একেলগে এটা পেষ্ট বনাই ল'ম। আৰু ইয়াতে মই মাংসখিনিও বইল কৰি লৈছোঁ আৰু এইফালে বাঁহগাজ, আলু, জলকীয়া, কেপচিকাম সকলোখিনি লৈ লৈছোঁ। আৰু তেলি নহয় মাংসখিনি খুব বেছি, সেইকাৰণে মই কেৰাহীখনত অলপমান তেল দি দিছোঁ আৰু তেলখিনি গৰম হ'লতে তাত মই মাংসখিনি দি দিছোঁ আৰু লগতে হালধি, নিমখ আৰু আলু দি দিম। অলপ ফ্ৰাই হোৱাৰ পাছত মই যিখিনি আদা নহৰু পেষ্ট বনাই থৈছিলোঁ সেইখিনিও দি দিম আৰু ভালকৈ সম্পূৰ্ণ যেতিয়া ফ্ৰাই হৈ উঠিব তেতিয়া তাত মই দি দিম বাঁহগাজখিনি আৰু আমাৰ দুপৰীয়া থালিখন ৰেডি। বৰ বেছি গৰম পৰিছে, তথাপি জানো নোখোৱাকৈ আছোঁ। আজি খাই খুব বেছি ভাল লাগিলে। আজিলৈ আহিছোঁ, নমস্কাৰ, বাই।